চিৰবিদায় শ্ৰীদেৱী। চিৰদিনৰ বাবে চন্দ্ৰৰ দেশলৈ গুচি গ'লগৈ বলিউডৰ চান্দিনী। বলিউডৰ প্ৰথমগৰাকী মহিলা ছুপাৰষ্টাৰৰ এয়া চিৰদিনৰ বিদায়। আৰু অন্তিম শয়নত এয়া বলিউডৰ ৰূপকী ৰাণী, অপৰূপ সৌন্দৰ্যৰ অধিকাৰী বলিউডৰ মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ এয়া অন্তিম শয়নৰ ফটো। ৰঙা শাড়ী, ডিঙিত কুন্দনৰ মালা, কপালত ৰঙা ফুটেৰে নকইনাৰ দৰে সজাই পৰাই বিদায় জনোৱা হল বলিউডৰ ৰূপকী ৰাণীক। বলিউডৰ প্ৰথমগৰাকী মহিলা ছুপাৰষ্টাৰৰ বাবে এয়া লাখ লাখ লোকৰ অশ্ৰু অঞ্জলি। মুম্বাইৰ ৰাজপথত বিশাল সমদল, হাজাৰ হাজাৰ গুণমুগ্ধই এনেদৰেই বিদায় জনালে তেওঁলোকৰ মৰমৰ অভিনেত্ৰীগৰাকীক। মোহময়ী অভিনেত্ৰীগৰাকীৰ অন্তিম যাত্ৰাৰ সহযাত্ৰী হল বলিউডৰ সকলো তাৰকা। ৱাছিয়াৰাত থকা শ্ৰীদেৱী আৰু বনি কাপুৰৰ বাসগৃহৰ পৰা আৰম্ভ কৰি লখনৱালাৰ চেলিব্ৰেশ্যন ক্লাবতো এইগৰাকী মোহময়ী অভিনেত্ৰীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে বলিউডৰ সকলো তাৰকাই। লখনৱালাত থকা চেলিব্ৰেশ্যন স্পৰ্টছ ক্লাবত অভিনেত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনালে হাজাৰ হাজাৰ অনুৰাগীয়ে। মৰমৰ ছুপাৰষ্টাৰগৰাকীক শেষবাৰৰ বাবে দৰ্শন কৰিবলৈ এনেদৰে চেলিব্ৰেশ্যন ক্লাবৰ বাহিৰত অনুৰাগীৰ দীঘলীয়া শাৰী। কাৰোবাৰ যদি হাতত এমুঠি ফুল, কাৰোবাৰ হাতত মৰমৰ অভিনেত্ৰীগৰাকীৰ এখনি ফটো। লখনৱালাৰ চেলিব্ৰেশ্যন ক্লাবত অভিনেত্ৰীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত এনেদৰে পুষ্পসজ্জিত বাহনত ভিলে পাৰ্লাৰ শ্মশানলৈ লৈ যোৱা হৈছিল অভিনেত্ৰীগৰাকীৰ নশ্বৰ দেহ। আৰু চান্দিনীৰ শীতল কফিনৰ কাষত এয়া তেওঁৰ হৃদয়ৰ আত্মীয়। লখনৱালাত থকা চেলিব্ৰেশ্যন ক্লাবৰ পৰা ভিলে পাৰ্লাৰ শ্মশানলৈকে সমগ্ৰ পথছোৱা অভিনেত্ৰীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনালে তেওঁৰ অনুৰাগীয়ে। হাজাৰ হাজাৰ অনুৰাগীয়ে ৰাস্তাৰ দাঁতিত থিয় হৈ শেষ শ্ৰদ্ধাঞ্জলি জনালে ছুপাৰষ্টাৰ শ্ৰীদেৱীক। ভিলে পাৰ্লাৰ শ্মশানত পঞ্চভূতত বিলীন হল বলিউডৰ প্ৰথমগৰাকী মহিলা ছুপাৰষ্টাৰ শ্ৰীদেৱী। স্বামী বনি কাপুৰে মুখাগ্নি কৰে অভিনেত্ৰীগৰাকীৰ নশ্বৰ দেহত। চেলিব্ৰেশ্যন স্পৰ্টছ ক্লাবৰ পৰা ভিলে পাৰ্লাৰ শ্মশানলৈ দুয়ো স্থানতে এইগৰাকী অভিনেত্ৰীৰ অন্তিম যাত্ৰাৰ সংগী হল বলিউডৰ বহু তাৰকা। ভিলে পাৰ্লাৰ শ্মশান ঘাটতো শ্ৰীদেৱীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিল বলিউডৰ বহু তাৰকা। বিশেষ বিমান যোগে লৈ অহা হৈছিল শ্ৰীদেৱীৰ নশ্বৰ দেহ। আৰু নিশা 11 বজাত ছত্ৰপতি শিৱাজী বিমানবন্দৰৰ পৰা পোনে পোনে অভিনেত্ৰীগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হৈছিল ৱাছিয়াৰাত থকা বাসগৃহলৈ। আৰু পুৱা 9:30 বজাৰ পৰা 12:30 বজালৈ লখনৱালাত থকা চেলিব্ৰেশ্যন ক্লাবত অনুৰাগীৰ শেষ দৰ্শনৰ বাবে ৰখা হৈছিল এইগৰাকী অভিনেত্ৰীৰ নশ্বৰ দেহ। আত্মীয়ৰ বিয়াৰ বাবে
ৱাশ্বিয়াৰৰ গ্ৰীণ একৰ্ছৰ এই বাসগৃহৰ পৰা পতি আৰু কন্যাৰ সৈতে ওলাই যোৱা তেজমঙাহৰ শ্ৰীদেৱী এই বাসগৃহলৈ উভতি আহিল কফিনত বন্ধ এটি নিথৰ দেহ হৈ। অনুৰাগীৰ অশ্ৰু অঞ্জলি, আত্মীয় স্বজনৰ হিয়া ভগা কান্দোন আৰু বলিউডৰ তাৰকাৰ শ্ৰদ্ধাঞ্জলিৰে পঞ্চভূতত বিলীন হল বলিউডৰ চান্দিনী। মৃত্যুটো এক শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। আৰু নিৰ্লোভ ভাস্কৰ্যৰ দৰে এয়া অন্তিম শয়নত অভিনেত্ৰী শ্ৰীদেৱী। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।